নিকি নিকি কোন আছনো এফালে আসুন ইমান যে মাতি থাকিব লাগে তো নিকি উফ এ নিকিজনী ক'ত গ'ল বাৰু মাত দিছে মাতি নানিয়ে যে ক'ত যে যায় নহয় চবৰ ৰুমত সোমাই সোমাই কথা পাতি থাকিবগে ইমান যে লেকচাৰ মাৰিব পাৰে আৰু নিজৰ ৰুমত থাকিলেও হৈ যায় তাইক মই অথনি কৰিব যাম বুলি এতিয়ালৈকে তাইক খা খবৰ নাই মানে নিকি নিকি চানিয়া কি হ'ল কচোন ইমান চিঞৰিছে যে কি হ'ল বুলি ক'বলৈ আহিছ ক'ত গৈছিলি নো তোৰ আৰু কাম বন নাই বেলেগৰ ৰুমত সোমাই সোমাই কথা পাতি থাকিবলৈ তোৰ অথনি মই কৈছিলো নাই বজাৰ যাম বুলি জল্দি ওলাই আকৌ দেৰি হ'ব নহ'লে কিমান কাম আছে পাৰ্লাৰটো সোমাম বুলি ভাবিছোঁ আকৌ মই চেণ্ডেল এযোৰ ল'বলৈ আছে তোৰো কাম আছে বুলি কৈছিলিচোন জল্দি যা ওলাগে পাহৰিছিলে পাই ৰ এতিয়া লওঁগে ঐ শুনচোন এতিয়া মই কথা এটা গম পালোঁ নহয় আমাৰ হোষ্টেলৰ বোলে আজি নতুন ছোৱালী দুজনমান আহিব কি কোনে ক'লে কোনে ক'ব নো হোষ্টেলৰ আণ্টিয়ে ক'লে আকৌ হোষ্টেলৰ আণ্টিয়ে নকয় আৰু বেলেগে ক'ব নেকি হোষ্টেলৰ আণ্টি এতিয়া চবৰ ৰুমে ৰুমে সোমাই বিচনা হিচাপ কৰি আছে কাৰ ৰুমত কেইখন বিচনা খালী আছে চব ৰুমতে বাৰু ফুলেই আছে ববিতাৰ ৰুমত এখন খালী আছে আকৌ শিল্পাহঁতৰ ৰুমত এখন খালী আছে আৰু আমাৰ ৰুমত এখন এতিয়া কাৰ ৰুমত থাকে আকৌ আমাৰ ৰুমত যে নাথাকিলে হয় পাই ববিতাটো মাথা চাথা গৰম হৈ আছে কেনেকুৱা বা আহিব তাইৰ পচন্দ নহ'লেনো ক'ত থাকিব দিব ন আমিওতো একেই ন আমিতো ববিতাতকৈ আৰু ছাৰ হয় হয় নেকি ৰচোন চব ৰুমতে চাই লওঁ তিনিটামান ৰুমততো তিনিখন বেড খালী আছে আৰু তই গ'লি দুজনীয়ে আহিব হৈ যাবচোন আমাৰ ৰুমত নাথাকিলে হৈ যাব হ'লেও যদি আমাৰ ৰুমত থাকিবলৈ মন কৰে তেনেহ'লে এদিন কোনোমতে থাকিব পাব আৰু তাৰ পিছদিনা নিজে ওলাই যাব লাগিব তই আছৰ কাৰণে সেইকাৰণে চিন্তা নাই কৰা আমাৰ ৰুমত আমিয়ে থাকিব লাগিব তইতো কেনেকৈ খেদাব লাগে জানই নহয় ভালকৈ ৰচোন চাই লওঁ আমাৰ কামবোৰ কৰাব পৰা যদি ছোৱালী পাওঁ ভালেই আছে তেল মাৰি তাইক ঠিকছে কাম কৰাম অকণমান আকৰি এজনী আহিলেই হয় ন মইতো সেইটোৱে ভাবিছোঁ নিকি তই ঠিকেই কৈছ আকৰি এজনী আহিলে আমাৰ কাৰণে ভাল হ'ব জানো ৰুম চুম চাফা কৰা মেলা কৰিব পাৰিব কাপোৰ কানি যাব পাৰিম আকৌ মোৰ যে সেইবোৰ কৰি ভালেই নালাগে বাকী হোষ্টেলৰ 3টা ৰুমত 300 বিচনা খালী আছে তুমি এতিয়া ৰুমকেইটা চাই ল'বা আৰু দেই তোমাৰ কোনটো ৰুমত থাকিবলৈ মন তেনেকৈ থাকিবা আৰু যিটো ৰুমত থাকিলেও হ'ব দুখন দুখনকৈ খালী নাই আকৌ আৰু ছিংগল ৰুম একেবাৰে নাই চব ৰুমতে তেনেকৈ খালী আছে সেইকাৰণে তুমি চাই মেলি ল'বা আৰু বুজিলা আৰু এতিয়া জ্বৰটো ছোৱালী থাকে নহয় তোমালোকে এতিয়া তেনেকৈ কথা পাতি মেলি চিনাকি হৈ ল'বা আৰু মিলা প্ৰীতিকৈ থাকিবলৈ চাবা হ'ব আণ্টি আপুনি একো চিন্তা কৰিব নালাগে মই চবৰ লগতে মিলা প্ৰীতিৰে থাকিম আণ্টি কি হ'ল কওকচোন মাতিছিলে আপুনি আৰু এওঁ কোন হয় নতুনকৈ আহিছে নি হোষ্টেলত থাকিবলৈ মই হোষ্টেলত আজি নতুনকৈ আহিছোঁ এতিয়ালৈকে ৰুম ঠিক কৰাই নাই আণ্টি সেইকাৰণে ৰুমকেইটা চাই ল'বলৈ কৈছে 3টা ৰুমত 300 বিচনা খালী আছে বুলি কৈছে সেইকাৰণে মই চাই ল'বলৈ আহিলোঁ শিল্পা ববিতা বাকী তোমালোকৰ ৰুমকেইটা চাই লওঁ তাৰপিছত চানিয়াৰ ৰুমটো চাবগৈ চানিয়ে এতিয়া অৱশ্যে বজাৰলৈ গৈছে তাই আহি লওক আৰু পাখিয়ে য'ত থাকে তাতে থাকিব আৰু তোমালোকে মিলা প্ৰীতিৰে থাকিবা দেই পাখি তোমাৰ কোনটো ৰুম ভাল লাগে সেইটোতে থাকিবা আৰু ছিংগল ৰুম নাই আকৌ 3খন বেডৰ ৰুম আছে সেইকাৰণে তুমি চাই লোৱাগে যিটো মন যায় তাতে থাকিব পাৰিবা হ'ব আণ্টি মই চাই লৈছোঁগৈ বাৰু ববিতা শিল্পা মই ববিতা তোমালোকৰ আৰু এই শিল্পা ব'লা আহা শিল্পা দেখিলি আমাৰ হোষ্টেলত ইমান দিনে চব বগা বগা ছোৱালীবোৰেই আছিলে আহিলে আৰু এজনী ক'ৰ পৰা কলি মলি এজনী চাচোন ৰূপটো ববিতা মই ক'ব লগাটোৱেতো কৈ দিলি ঠিকেইতো আমাৰ হোষ্টেলতো এনেকুৱা কলি মলি লেতেৰি পেটেৰি ছোৱালী নাই চব ধুনীয়া ধুনীয়া এইজনীকে দেখিছোঁ আৰু ক'ৰ জংঘলৰ পৰা যে ওলাই আহিলে আৰু তেনেকুৱাই লাগিছে মইতো আছোঁ আণ্টিৰ লগত দেখি মই আকৌ কোনোবা চাকৰি বুলি ভাবিছিলোঁ হোষ্টেলত কাম কৰিবৰ কাৰণে আনিছে বুলি ভাবিছিলোঁ হোষ্টেলত থাকিবলৈ আহিছে তোমালোকে মোক কেলে এনেকৈ কৈছা ন মই লেতেৰি নহয় নহয় মই বহুত চাফাকৈ থাকোঁ এতিয়া মোৰ বৰণটো এনেকুৱা মই কি কৰিম হ'ব তোমালোকে তোমালোকৰ ৰুমত থাকিব নিদিয়া যেতিয়া মই আণ্টিক কৈ দিওঁগৈ বাৰু বেলেগ এটা ৰুম চাই দিবলৈ শিল্পা দেখিছ তই এই বুদ্ধি চা তাৰ মানে তাই আমাক মানে গালি খোৱাৰ মন আৰু আমাক হোষ্টেলৰ পৰা উলিওৱা মন কম নহয় কিন্তু এইজনী দেখাতে কলি বুদ্ধি কিন্তু আছে আকৌ মানিব লাগিব নাই তোমালোকে তেনেকৈ কেলৈ ভাবিছা তোমালোকে ইমান দিনৰ পৰা হোষ্টেলত আছা মই কিয় তোমালোকক উলিয়াম আকৌ মই সেইটো বুলি যাব বিচৰা নাই নহয় তোমালোকে যদি মোক থাকিব নিদিয়া তেনেহ'লেতো মই আণ্টিক ক'বই লাগিব ৰুম এটা বিচাৰি দিবলৈ হ'ব কণা কটা বন্ধ কৰ এইবোৰ চকুপানী আমাৰ ইয়াত উলিয়াব নাহিবি আৰু বল আণ্টিয়ে কৈছে নহয় ৰুম চাই ল'বলৈ চাই ল'বি বল আৰু যিখন বিচনা মোৰ ৰুমত খালী আছে সেইখন কিন্তু এনি টাইম ৰ'দেই পৰি থাকে আকৌ দেই যদি ৰ'দ দিয়ে তই খিৰিকীখন বন্ধ কৰি থ'ব লাগিব
বেছিকে ৰ'দ পৰি থাকিলে আকৌ তোৰ ছালখন আৰু ক'লা হৈ যাব, মানে তোক চিনিয়ে নাপাব, তেতিয়া ভুটুনি বুলিহে ক'ব। অঁ চিল্পা, মই পাহৰি গৈছিলোঁ, তোৰ মই সেই বিছনাখনত খুব ৰ'দ পৰে ন, এনিটাইমটো ৰ'দে পৰি থাকে, বৰষুণ দিলেহে অকণমান শান্তি আৰু। এইজনী বাৰু কেনেকৈ থাকিব? অঁ এইজনীৰ কাৰণে ইমান চিন্তা নাই নহয়, ক'লা মানে ক'লা হ'লেনো কি আপত্তি আছেনো? আমাৰ বোৰহে চিন্তা আকৌ, বগা বগা মানুহৰ। আমাৰ আকৌ অকণমান ৰ'দৰ কাৰণে চিন্তা, ছালখন ক'লা পৰে বুলি। অঁ তোৰ কি নাম আছিলে? পাখি ন? বা বৰ ধুনীয়া নাম আকৌ দেই। সেইকাৰণে মোৰতো দুফালে দুখিলা পাখি লাগি আছে ন। বাৰু হ'ব দে, তই মোৰ ৰুমত থাকিব পাৰিবি, কিন্তু যিখন বিছনা খালী আছে সেইখন আকৌ একদম বাথৰুমৰ ওচৰতে নহয়, বহুত বেয়া বেয়া গোন্ধ আহি থাকে। শুব পাৰিবি জানো ৰাতি? থাকিব বিচাৰিছে থাক, আৰু নহ'লে আণ্টিক বেলেগ ৰুমতে চাই দিবলৈ কবি। আৰু এটা ৰুম খালী আছে, টানিয়া ৰুমটো, সেইজনীৰ লগতো থাকিব নোৱাৰিবি চাগে। কবিতা, মই এটা কাম কৰিম, মই চিল্পাৰ ৰুমতে থাকিম বাৰু। একো নাই, ৰ'দ পৰি থাকিলে একো নহয়, মই এটা ধুনীয়াকৈ পৰ্দা এখন লগাই ল'ম। ঐ নিকি, আজি যে মজা বজা কৰিলে ন? ঐ আণ্টিয়ে যে কৈছিলে হোষ্টেলৰ ছোৱালী আহিব বুলি, আহিলে নাই বাৰু? হা? আৰে ববিতা, শিল্পা, এইজনী আকৌ কোন হয়নো? ইয়াত ৰৈ আছে যে, কি কৰিছে মোৰ ৰুমৰ আগত? অঁ চানিয়া, তই চিনি পোৱা নাই নেকি? এওঁ আমাৰ হোষ্টেলৰ নতুন ছোৱালী হয়। এতিয়া কোনটো ৰুমত থাকিব ঠিকেই কৰিব পৰা নাই। আইও, আমাৰ হোষ্টেলৰ এইবাৰ এনেকুৱা ছোৱালী যে, ইছ ৰাম, আমাৰ হোষ্টেলৰ চব ইমান ধুনীয়া ছোৱালী, এইজনী মাজত আকৌ কেনেকৈ সোমালেহি? ক'ৰ পৰা আহিছা তুমি? তোমাৰ যে একেবাৰে একদম চুকৰ গাঁৱৰ পৰা ওলাই অহা যেন লাগিছে দেই, ইমান লেতেৰি পেটেৰি। ইছ ইছ ইছ, তুমি যে মোৰ ৰুমত থাকিব নালাগে দেই, আমাৰ ৰুমত বহুত প্ৰব্লেম জানানে? সেইকাৰণে তুমি এটা কাম কৰিবা, এই ববিতা নহ'লে শিল্পাহঁতৰ ৰুমতে থাকিবা। চানিয়া, তই আকৌ এইবোৰ কি কৈছ? এইজনী মোৰ ৰুমতো থাকিব নালাগে। তইতো অকণ কমেই ক'লি নেকি চুকৰ গাঁৱৰ পৰা বুলি? আমিতো হাবিৰ পৰা বুলি কৈছোঁ, লগা নাইনে? হাবিৰ পৰা ওলাই অহা যে, সেই যে আদিম মানুহবোৰ যেনেকুৱাকৈ আছিলে সেই তেনেকুৱাই লাগিছে। তোমালোকে মোক কেলে এনেকৈ কৈ জানো? আমাৰ ঘৰ চহৰতহে, গাঁও নহয়তো। মই চহৰৰ ছোৱালী হয়, আৰু মই লেতেৰি পেটেৰিও নহয়, মোৰ বৰণটোহে এনেকুৱা। মই তোমালোকৰ লগত ধুনীয়াকৈ মিলা প্ৰীতিৰে থাকিম, মই কাজিয়া কৰা ছোৱালী নহয় নহয়। ববিতা, এইবাৰ আমাৰ মনিকা হোষ্টেলৰ নাম ডুবিলে আৰু, এইজনে নাম ডুবালে। ইমান দূৰৰ পৰা কৈ আছিলে নহয় মনিকা হোষ্টেলৰ ছোৱালীবোৰ বহুত ধুনীয়া, ল'ৰাবোৰতো পাগল হৈ থাকে। এইবাৰ ক'ব আৰু ধুমকলিবোৰ আছে বুলি। মই এতিয়া ক'ত থাকিম কোৱা আকৌ তোমালোকে? নহ'লে মই এটা কাম কৰোঁ, মই আণ্টিক কৈছোঁগৈ তেনেহ'লে, মোৰ বেলেগ ৰুম এটা ঠিক কৰি দিবলৈ কাম। বা ববিতা, শিল্পা দেখিলি এই বুদ্ধি চা, তাই নতুন আহিয়ে আমাক কালি খবৰ ল'ল। কি বুদ্ধি খটাইছে, আণ্টি আমাক ইমান মৰম কৰে, তাই এতিয়া মানে সেই মৰমখিনি তাই নিজে ল'বলৈ হ'ল। হ'ব হ'ব, তুমি বৰ আণ্টিৰ ওচৰলৈ যাব নালাগে, তোমাৰ বুদ্ধি নজনা নহয় নহয়। ব'লা, ববিতা শিল্পাহঁতৰ ৰুমত নাথাকে যদি মোৰ ৰুমতে থাকিবগে। শিল্পা, ববিতা, কি কৰোঁ, তহঁতৰ ৰুমত থাকিব দিওঁ নে মোৰ ৰুমত থাকিব দিওঁ? এইজনী কথা আৰু কোনটো ৰুমত থাকে, প্ৰব্লেমটো কৈয়ে দিছোঁ। ঠিক আছে, মোৰ ৰুম এইটোৱে হয়, দুৱাৰখন খুলি সোমাই যোৱা, বেগ চেগবোৰ থৈ লোৱাগে। থেংক ইউ। চানিয়া, আমাৰ ৰুমতো থাকিব নিদিলোৱে, তহঁতৰ দুজনী মূৰত দিনো একোৱে নাই, আগলে পিছলে একো কথা নাভাব। আণ্টি কি ক'লে, 3টা ৰুমত 300 বিছনা খালী আছে বুলি ক'লে নাই? এতিয়া তহঁতি দুজনীয়ে যেন নিদিয়ে থাকিবলৈ, আকৌ মই যেন নিদিওঁ, তাই তেনেহ'লেতো আণ্টিৰ ওচৰত যাবই ন, তাৰপিছত আমাৰ কথা কৈ দিবগৈ, আৰু তেতিয়া কি কৰিবি? তাতে আণ্টি আমাক ইমান ভাল পায়, এইক আমি বেলেগ ধৰণে কাম কৰিব লাগিব, বুজিলি? চাই থাকচোন মই কি কৰোঁ। মোৰ লগত থাকিব দিছোঁ বুলিয়ে মোৰ ফ্ৰেণ্ড হৈ যোৱা নাই নহয়, দুশ্মন নিচিনাকৈ থাকিব তাই।